নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। এতিয়া বৰ্তমান ৰাতিপুৱা কেইটা বাজিছে 9টা বাজিছে। এতিয়া মানে আমি গৈ আছোঁ পথাৰলৈ। আজি মানে আমাৰ ঘৰৰ পথাৰত ধান কাটিব আৰু তাকে অকণমান ময়ো যাওঁ বোলো। মই নাজানো ভালদৰে, তথাপিও আৰু অকণমান ট্ৰাই কৰিম বোলো। সেই বাইদেউ আৰু মই গৈ আছোঁ। এতিয়া মাহঁতে গ'লে ৰাতিপুৱাতে, তাকে বলকচোন আপোনালোককো দেখাম অকণমান কেনেকুৱা পাৰোঁ নে নোৱাৰোঁ কাটিবলৈ। ফাইনেলি আহি পালোঁ আমি পথাৰ। সেই মানুহবোৰ চব বহুত দূৰ। আমি দুটা চাইকেল এতিয়া হিৰো চাইকেল চলাই চলাই গৈ আছে। আমাৰ বাইদেৱে আৰু সেই পথাৰত মানুহ বৰ্তমান সোণালী ধাননি সেইপিনেও দেখাই দে। এই ভালখিনি কাটিলে মাছ মাৰিছে চাগে। আমাৰ পথাৰখন লগত আছে ক'লা ক'লা ধান, ৰঙা ৰঙা ধান, সেউজীয়া। আমাৰ পথাৰ ইমান দূৰ। আমি চাইকেলত আহি আছোঁ বৰ্তমান। চাওক বাইদেউ আৰু আমি দুইটা। এইখিনি মানতে ৰখি দিওঁ আৰু দেই। এইখিনি ৰখিলে কোনফালে যাব? আৰে মই নাম उठा में पहुंच गए हम लोग। वो क्या करें वो बेंगले मार को सकते पैसा दे दे काटो काटो আগত কৈ হে নাথাকি ভালকে ওলাব। काटो काटो ওলাই হে যাব। हाथ मुजा पिंधि लसे एकेबारे ষ্টেণ্ডাৰ্ড ডাউনি। সেইটো হ'ল জিৰণি কোঠা। তাতে বোলে কাচি আছে, কাচি আনো, অলপ ধান কাটা প্ৰেক্টিচ কৰিম। ৰ'দটো মজা, কিন্তু ভাল লাগিছে, গৰমো লাগিছে অকণ অকণ, আৰু একো নাই। ভাতৰ টপলা, এনেকুৱা পথাৰত ভাত খোৱাৰ মজাই বেলেগ কিন্তু দেই। মই আগতে ক'ত আছে হা? ये है काशी, अब हम धान कटेगा। অলপ দেখা নাপাব, বৰ ওচৰলৈকে গৈ আছোঁ। নাজানো ভালকৈ দেই, ট্ৰাই কৰিছোঁ আৰু। গোটেই দেখা পাইছোঁ। ৰক্তিত গ'লে কালি পৰহিয়ে ভিজা ৰস খাবা। সেই খোলা কথা খিনি ভিজা ৰসখিনি বুঢ়াই পেলাবা। এবাৰ হ'ল ন চবৰ পঠাই পঠাই তাৰ কথা লাও পানী ভিজা কিবা এটা কথা
কেইটা বাজিলে এতিয়া 12:20 অলপ পিছতহে ভাত খাব আমি ঘৰলৈ যাওঁ আৰু ভাত খাব নাপাওঁ মই ভাবিছিলোঁ ভাত খাব পাম মানে ঘৰত কোনো নাই সেইকাৰণে ঘৰ ৰখীয়া এনেই অকণমান পথাৰখন চাবলৈ আহিলোঁ আৰু তাকে আপোনালোককো অকণমান দেখালোঁ ভাবিছিলোঁ ভাত চাত খাইকৈ যাম পথাৰত ভাত খোৱা আমেজটো লৈ যাম কিন্তু নহ'ল আৰু কি কৰিব উপায় নাই ভাত খাব মন আছিলে কোনেবা কি কি আঞ্জা আনছে समझ रहे हो ना তাকেতো এইবাৰ মানে ঘৰত কোনো নাই না সেইকাৰণে দিগদাৰ হৈ গ'ল আৰু বাই বাই আমি যাওঁ আৰু বাই বাই ভাত খাম বুলি ভাবিছিলোঁ কোনোবা ভাল ভাল আঞ্জা আনিছে বুলি ভাবিছিলোঁ খাবা নাপাওঁ হয় बड़ा हरामी हो बेटा ছাগলী মাংস আনিছে হাঁহ আৰু চাল কোমোৰা খা খা এনে গ'ল খা তই দিম দে ভালে দে খা মোৰ কাৰণে লৈ আহিবি ঘৰত ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है बाय 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 খানৰ মাজে মাজে গৈ আছোঁ আৰু এজনী গৈ পালে হও ৰাস্তাত বা এবাৰ মানে ৰাস্তাটো ডাঙৰ কৰি গ'লি নেকি পথাৰ এখন পথাৰ কি ধুনীয়া লাগিছে ইপিনে আছে কি কয় এইটো নাজানো আৰু ইপিনেও পথাৰ এইয়া পথাৰ আৰু এইটো হ'ল কৰিব লাগিলে ইয়াতে চেছ अभी हम साइकिल में जाएंगे इस सुंदर रास्ते से चलो আধা কাটিলোঁ আৰু পুৰাকৈ নাকাটিলোঁ ভাতো খাব নাপালোঁ ভাত খোৱাৰ আশা আছিলে কি কৰিব উপায় নাই আৰু ঘৰত মানে কোনো মানুহ নাই ন সেইকাৰণে ঘৰখীয়া হৈ আছোঁ ঘৰলৈ যাব লাগিব টিকলা বাবু এটা আছে ঘৰত তাক ৰাখিব লাগে মানে সেইকাৰণে যাওঁ আৰু ঘৰলৈকে আশাটো মানে আশা হৈয়ে ৰ'ল আৰু কি কৰিব উপায় নাই
সেই যি হওক আৰু অলপ ধান কাটিলোঁ ট্ৰাই কৰিলোঁ নাজানো ইমান এনেই অলপ মানে প্ৰেক্টিছে ক'ব লাগিব ন সেয়া আৰু কৰিলোঁ আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু গাঁৱৰ ছোৱালী যিহেতু গাঁৱৰ বস্তুবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব আমাৰ গাঁৱত এখন নদী আছে মানে তাতে বাঁহৰ দলং বনায় আৰু প্ৰতি বছৰে তো এইবাৰো বনাইছে কালি পৰহি বনাইছে তাকে চাই আহোঁ বোলো একেবাৰে সিপিনে পথাৰৰ পৰা আহোঁতে ওচৰতে হয় মানে তাকে আৰু চাব যাওঁ বুলি আহিলোঁ আপোনালোককো দেখাব লগচোন কেনেকুৱা লাগে ক'ব সেয়ে পামেই আৰু অকণমান আছে ফাইনেলি আহি পালোঁ নদী এইখন হ'ল আমাৰ ওচৰৰ নদী আৰু এইখন হ'ল দলং কালি পৰহিয়ে বনাইছে আৰু এখন মানে এইটো এটা দং আছে এইটোৰে ইপিনে গৈ আৰু এইখিনিৰ পৰা এনেকৈ আগতে এইখিনিৰ পৰা বনাইছিলে এনেকৈ পোনকৈ এইবাৰ মানে মাটিখিনি হৈ গৈ আছে যে সেইকাৰণে ইপিনে বনাইছে বলকচোন উঠি চাওঁ এবাৰ চলো হে বেঙাটো পৰিলেহে গম পাবি মই চাইকেল চলাব নোৱাৰোঁ কিন্তু দেই ভয় লাগে বেলেগে ভয় কৰিব মানে ওখ হয় ন সেইকাৰণে কিন্তু আমাৰ ভয় নালাগে জন্মৰ পৰাই দেখা পাই আছোঁ উঠি আহিছোঁ আৰু মানুহখিনি কিন্তু বহুত কষ্ট কৰি বনাই দিয়ে আমাৰ এই দলংখন দুদিন লাগে ন বনাওঁতে চব গাঁৱৰ ঘৰে প্ৰতি মানে চবৰ পৰাই পইচা উঠোৱা হয় আৰু বাঁহ চাহ এইবিলাক চবে আনে আৰু ঘৰে মানুহখিনিয়ে বাঁহ চাহবিলাক আনে আৰু দলংখনৰ কাৰণে মানে যিখিনি লাগে সেইখিনি ঘৰে প্ৰতি আনিকে মানে বনায় আৰু মানুহখিনিয়ে ভালে লাগে মই ভাবিছিলোঁ আহিম চাবৰ কাৰণে দলং চালোঁ পথাৰ চালোঁ ধান কাটিলোঁ এতিয়া ঘৰলৈ যাওঁ আৰু ন ঘৰলৈ যাওঁগৈ বাই বাই কেইবাৰ বাই বাই নকওঁ আৰু তই হ'ব দে যিমানবাৰ মই ওলাম সিমানে বাই বাই আৰু আহিম কেতিয়াবা নদী সিপাৰে মাহী এজনী আছে সিহঁতৰ ঘৰত গ'লে আকৌ দেখাম আপোনালোকক ইপিনে চব পিনে মানুহখিনিয়ে সেই কৰে নদী পাৰে খেতি কৰে লাই শাক কিবা মূলা এয়া মেষ্টা এনেকৈ এই গোটেই পাৰে সেই দূৰলৈকে কৰে আৰু যিমানখিনি পাৰে মানে মাটি চাটি যিমানখিনি ভাল আছে কৰে আৰু তাকে দেখালোঁ আপোনালোককো অকণমান যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিব আৰু এখন পাৰ হওঁ আৰু ৰাস্তা পাওঁ আৰু ঘৰলৈ যাওঁ আৰু বাই বাই